নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল শিক্ষা মিত্ৰলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। অতিকৈ সুখবৰ যে গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা দুটাকৈ নহয় সৰ্বমুঠ 4টাকৈ এডভাৰটাইজমেণ্ট মুকলি কৰি দিয়া হৈছে আৰু এই এডভাৰটাইজমেণ্টসমূহ 9 ডিচেম্বৰ 2025 মুকলি কৰা হৈছে। আৰু ইয়াতে প্ৰথম এডভাৰটাইজমেণ্টটো হৈছে যে জুডিচিয়েল এছিষ্টেণ্টৰ কাৰণে আপোনালোকৰ জুডিচিয়েল এছিষ্টেণ্টৰ কাৰণে টোটেল 8টা পোষ্ট মুকলি কৰা হৈছে আৰু ইয়াতে আনৰিজাৰ্ভৰ কাৰণে 7টা পোষ্ট আৰু STP কাৰণে 1টা পোষ্ট ৰিজাৰ্ভেশ্যন আছে। আৰু ইয়াৰে ইম্পৰ্টেণ্ট ডেটছসমূহ চাওঁ আহকচোন। অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট ফ্ৰম 9/1/2026 আপোনালোকৰ 2026 চনৰ জানুৱাৰী মাহৰ 9 তাৰিখৰ পৰা অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব আৰু আপোনালোকৰ লাষ্ট ডেট হ'ব 26/1/2026 জানুৱাৰী মাহৰ 26 তাৰিখলৈকে আপোনালোকৰ ইয়াৰ অনলাইন কৰাৰ লাষ্ট ডেট আহি পৰিব। আৰু ইয়াতে পে' বেন আপোনালোকক স্কেল 14,000ৰ পৰা 70,000 আৰু গেট পে' আপোনালোকৰ 8,700 টকা থাকিব। লগতে আপোনালোকৰ বয়সৰ সময়সীমাসমূহ OBC MOBCৰ কাৰণে মেক্সিমাম এজ 43 ইয়াৰ্ছ, SC ST কাৰণে 45 ইয়াৰ্ছ আৰু PWBD কেণ্ডিডেটছৰ কাৰণে 50 ইয়াৰ্ছকৈ লিমিট থাকিব। আৰু ইয়াতে আপোনালোকৰ যোনটো মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব লাগিব মাষ্ট বি গ্ৰেজুৱেট ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি। আপোনালোকৰ গ্ৰেজুৱেশ্যন কমপ্লিট হ'ব লাগিব আৰু আপোনালোকৰ ৱৰ্কিং নলেজ অফ কম্পিউটাৰ আপোনালোকৰ কম্পিউটাৰৰ জ্ঞান থাকিব লাগিব বা নলেজ থাকিব লাগিব আপোনালোকৰ কম্পিউটাৰৰ বিষয়ে। আৰু ইয়াতে চিলেকশ্যন প্ৰচেছটো হৈ গ'ল ষ্টেজ 1। Stage 1 দিয়া আছে the written examination of 2 hours duration will be conducted on OMR sheet and will test the candidate proficiency in English language, general knowledge, general aptitude, reasoning and Assamese language. The Assamese language proficiency segment will be qualifying nature. Candidate securing at least 40% marks, that is 8 out of 20 marks in the Assamese language proficiency segment shall be treated as qualified to appear in the next stage. The mark obtained in the Assamese language segment shall not be taken into account while preparing the merit list. There shall be negative marking in the written examination. For every incorrect answer, 0.25 mark will be deducted. ইয়াতে আপোনালোকৰ ষ্টেজ 1ত OMR বেছৰ 2 ঘণ্টাৰ বাবে এক্সাম হ'ব বুলি কৈছে। আৰু ইয়াতে আপোনালোকৰ ইংলিছ লেংগুৱেজ, জেনেৰেল নলেজ, জেনেৰেল এপ্টিটিউড, ৰিজনিং আৰু অসমীয়াৰ কুৱেশ্যন থাকিব। আৰু অসমীয়া ভাষাৰ কাৰণে আপোনালোকৰ 20 নম্বৰৰ কুৱেশ্যন থাকিব আৰু যিটো হৈছে আপোনালোকৰ কোৱালিফাইং মাৰ্কছৰ বাবে যে আপোনালোকে 20 নম্বৰৰ ভিতৰত টোটেল 40% মানে 20 নম্বৰৰ ভিতৰত আপোনালোকে 8 নম্বৰ পাব লাগিব এই পেপাৰখন কোৱালিফাই হ'বৰ কাৰণে। আৰু ইয়াতে আপোনালোকৰ নিগেটিভ মাৰ্কিং থাকিব বুলি কৈছে। প্ৰত্যেকটো কুৱেশ্যনৰ ভুলৰ বাবে আপোনালোকে 0.25কৈ নম্বৰ আপোনালোকৰ কটা যাব। তাৰপিছত আপোনালোকৰ ষ্টেজ 2ৰ আপোনালোকৰ ইণ্টাৰভিউ হ'ব। আৰু হাউ টু এপ্লাই আপোনালোকে গুৱাহাটী হাইকোৰ্টৰ অফিচিয়েল ৱেবছাইটত গৈ পেলাই আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এপ্লাই কৰিবলৈ যি লাগে আপোনালোকে ইয়াতে চাই ল'ব পাৰে। আৰু আপোনালোকৰ ইয়াৰ কাৰণে এপ্লিকেশ্যন ফিজ আছে। আৰু অপেন কেটেগৰী OBC MOBCৰ কাৰণে 500 ৰুপিজ, SC ST কাৰণে 250 আৰু PWBD যিসকল কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে মানে তেওঁলোকে কোনো ধৰণৰ ফিজ দিব নালাগে। নেক্সট এডভাৰটাইজমেণ্টটো হৈছে ইয়াতে আপোনালোকৰ কম্পিউটাৰ এছিষ্টেণ্টৰ বাবে 2টাকৈ পোষ্ট মুকলি কৰি দিয়া হৈছে। ইয়াতে 2টা পোষ্ট OBC আৰু MOBC কেটেগৰীৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে আৰু তাতে 2টা পোষ্টৰ 1টা পোষ্ট PWBD কেণ্ডিডেটৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে। আৰু এইকেইটা পোষ্টৰ বাবে আপোনালোকৰ অনলাইন প্ৰক্ৰিয়া আৰম্ভ হ'ব জানুৱাৰী মাহৰ 9 তাৰিখৰ পৰা আৰু লাষ্ট ডেট আপোনালোকৰ সেইকে 26 জানুৱাৰী 2026লৈকে। আৰু ইয়াতে আপোনালোকৰ গ্ৰেড পে আছে 6,200 টকা আৰু এজ লিমিট আপোনালোকৰ OBC MOBC কেটেগৰী 43 ইয়াৰ্ছ আৰু PWD কেণ্ডিডেটসকলে 50 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ ইয়াৰ মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন মাষ্ট বি গ্ৰেজুৱেট ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি। আপোনালোকে গ্ৰেজুৱেট হ'ব লাগিব আৰু আপোনালোকৰ
You have diploma certificate in computer application, at least 6 month duration. The candidate must have received training in execution of works such as data entry and DTP works, basic hardware maintenance, including installation of various devices like printer, scanner, etc. আৰু আপোনালোকৰ এখন সমূহীয়া কম্পিউটাৰ চাৰ্টিফিকেট ইয়াতে লাগিব আৰু আপোনালোকে বেছিক যিখিনি কম্পিউটাৰ কাম জিটিপি কৰা ডাটা এণ্ট্ৰি কৰা আৰু আপোনালোকে ছফ্টৱেৰ কিছুমান ইনষ্টল কৰা সেইখিনি আপোনালোকে জানিব লাগিব বুলি ইয়াতে কৈছে। আৰু ইয়াৰ চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ দুটা পৰ্যায়ত হ'ব আৰু তেনেকৈ প্ৰথম পৰ্যায়ত আপোনালোকৰ 50 মাৰ্কছৰ কাৰণে এখন অবজেক্টিভ টাইপ মাল্টিপল চইচেছ কুৱেশ্যন অৰ OMR টেষ্ট হ'ব আৰু তাতে আপোনালোকৰ আছামিজ ছেগমেণ্টটো ইয়াতে থাকিব আৰু ইয়াতে আপোনালোকৰ ইংলিছ প্ৰফিচিয়েঞ্চিত 20 মাৰ্কছ, জেনেৰেল নলেজত 20 মাৰ্কছ, জেনেৰেল এপ্টিটিউড ৰিজনিঙত 10 মাৰ্কছ, টোটেল 50 মাৰ্কছ আৰু অসমীয়া ভাষাটোৰ বাবে আপোনালোকৰ এক্সট্ৰা 20 মাৰ্কছ থাকিব আৰু সেই 20 মাৰ্কছৰে আপোনালোকে 40% মানে টোটেল 8 মাৰ্কছ পাব লাগিব এই পেপাৰখন কোৱালিফাই হ'বৰ কাৰণে। আৰু অসমীয়া পেপাৰখন আপোনালোকে কোৱালিফাই হ'লেহে আপোনালোকৰ পাছৰ প্ৰচেছখিনি তেওঁলোকে ৰিচিভ কৰিব বা আপোনালোকে যেতিয়া আছামিজ পেপাৰখন কোৱালিফাই কৰিব তাৰ পাছতহে আপোনালোকে এক্সামটোৰ বাবে কোৱালিফাই হ'ব পাৰিব। যদি অসমীয়াত আপোনালোকে টোটেল 20ৰ ভিতৰত 8 নম্বৰ পাব নোৱাৰে তেতিয়া আপোনালোকে পেপাৰখন বা পৰীক্ষাটোৰ বাবে কোৱালিফাই হ'ব নোৱাৰিব। আৰু তাৰপিছত আপোনালোকৰ ষ্টেজ 2ত 1:5 অৰ্ডাৰত আপোনালোকৰ তাতে স্কিল টেষ্ট হ'ব আৰু ষ্টেজ 3 আপোনালোকৰ ভাইভা কথা দিয়া আছে। ইয়াত 1:3 ৰেচিঅ' মতে আপোনালোকক ভাইভালৈ মতা হ'ব আৰু কেনেকৈ এপ্লাই কৰিব লাগে এইখিনি আপোনালোকে গুৱাহাটী হাইকোৰ্টৰ অফিচিয়েল ৱেবছাইটত গৈ পেলাই আপোনালোকে তাতে এপ্লাই কৰি ল'ব পাৰে ধুনীয়াকৈ। আৰু ইয়াতে এপ্লিকেশ্যন ফিজ আছে OBC যিহেতু OBC কেটেগৰীৰ বাবে পোষ্টটো ৰিজাৰ্ভেশ্যন আছে সেয়েহে তেওঁলোকৰ ইয়াতে OBC কেণ্ডিডেটৰ যোনটো ফিজ সেইটো টোটেল 500 আৰু PWD কেণ্ডিডেটৰ কাৰণে নীল, তেওঁলোকে কোনো ধৰণৰ ফিজ দিব নালাগে। তাৰপাছত আপোনালোকৰ গুৱাহাটী হাইকোৰ্টৰে অন্য এটা এডভাৰটাইজমেণ্ট সেইটো 9 ডিচেম্বৰ তাৰিখে প্ৰকাশ পাইছে। তাতে আপোনালোকৰ ড্ৰাইভাৰ পোষ্টৰ বাবে 3টাকৈ পদ মুকলি কৰি দিয়া হৈছে আৰু এই 3টা পদ আনৰিজাৰ্ভৰ কাৰণে আৰু তাতে এটা PWD কেণ্ডিডেটৰ কাৰণে ৰিজাৰ্ভেশ্যন থাকিব। আৰু এইসমূহ এপ্লাই কৰা ডেট যিখিনি থাকে সেইখিনি 4টা পদৰ বাবে একেই হয়। 9/1/2026 পৰা অনলাইন ষ্টাৰ্ট হ'ব আৰু 26/1/2026 এই অনলাইনটো বন্ধ হ'ব আৰু ইয়াতে আপোনালোকৰ গ্ৰেড পে দিছে 5200। তাৰপাছত আপোনালোকৰ ইয়াতে এজ ৰিলেক্সেশ্যনসমূহ একেই হয়। OBC ক্ষেত্ৰত 43 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। SC ST সকলে 45 ইয়াৰ্ছ আৰু PWD কেণ্ডিডেটে 50 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন বুলি ক'লে এ কেণ্ডিডেট লাষ্ট ডেট অফ ছাবমিশ্যন অফ অনলাইন এপ্লিকাণ্ট মাষ্ট প্ৰচেছ মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন অফ ক্লাছ 10 ষ্টেণ্ডাৰ্ড ফ্ৰম এ ৰিকগনাইজড বৰ্ড এ ভেলিড LMV ড্ৰাইভিং লাইচেন্স ইছ্যুড বাই কম্পিটেণ্ট অথৰিটি। শিক্ষাগত অৰ্হতা বুলি ক'বলৈ গ'লে ইয়াতে আপোনালোকে ক্লাছ 10 অৰ্থাৎ মেট্ৰিক পাছ হ'ব লাগিব আৰু আপোনালোকৰ এখন ভেলিড LMV ড্ৰাইভিং লাইচেন্স থাকিব লাগিব। আৰু ইয়াতে চিলেকশ্যন যোনটো প্ৰচেছ সেইটো আপোনালোকৰ 3টা ষ্টেজত সম্পূৰ্ণ হ'ব আৰু ইয়াতে প্ৰথম ষ্টেজত আপোনালোকে 50 মাৰ্কছৰ এটা এক্সাম দিব লাগিব য'ত নেকি আপোনালোকৰ থাকিব ৰোড চাইন আৰু ৰিকগনিশ্যনত 20 মাৰ্কছ, জেনেৰেল নলেজত 20 মাৰ্কছ, এণ্ড আছামিজ লেংগুৱেজ প্ৰফিচিয়েঞ্চিত আপোনালোকৰ 10 মাৰ্কছ আৰু সেই 10 মাৰ্কছৰে যোনটো অসমীয়া পেপাৰ তাতে আপোনালোকে এটলিষ্ট মানে 5 নম্বৰ এটা আপোনালোকে পাবই লাগিব কিয়নো সেই অসমীয়া পেপাৰখন হৈছে কোৱালিফাইং পেপাৰ। আৰু ষ্টেজ 2ত আপোনালোকৰ যোনটো ড্ৰাইভিং টেষ্ট হ'ব আৰু সেই ড্ৰাইভিং টেষ্টত আপোনালোকৰ যোনটো ষ্টাৰ্টিং ড্ৰাইভিং পাৰ্কিং আৰু আফটাৰ ড্ৰাইভিং সেই সকলো ছেগমেণ্টত আপোনালোকৰ 10 মাৰ্কছ থাকিব। আৰু যোনটো ষ্টেজ 3 আপোনালোকৰ ইণ্টাৰভিউ বা ভাইভা য'ত আপোনালোকৰ 20 মাৰ্কছ থাকিব আৰু সেইটো ষ্টেজ 3 হ'ব। তাৰপাছতে আপোনালোকৰ এখন ফাইনেল লিষ্ট ওলাব আৰু ইয়াৰ এপ্লাই কৰিবৰ কাৰণে ঠিক একেদৰে আপোনালোকে গুৱাহাটী হাইকোৰ্টৰ অফিচিয়েল
ছাইটত ভিজিট কৰিব আৰু ইয়াতে আপোনালোকৰ এপ্লিকেশ্যন ফিজ আছে অ'পেন কেটেগৰী OBC সকলৰ বাবে 500 টকা SC ST সকলৰ বাবে 250 আৰু PWBD কেণ্ডিডেটৰ কাৰণে নীল আৰু গুৱাহাটী হাইকোৰ্টৰ 4 নম্বৰ সেইটো এটাচমেণ্টটো য'ত MTSৰ কাৰণে সৰ্বমুঠ 26টা পদ মুকলি কৰি দিয়া হৈছে ইয়াতে আপোনালোকৰ যোনটো অনলাইন এপ্লিকেশ্যন ডেট সেইটো 9/1/2026 আৰু লাষ্ট ডেট 26/1/2026 একেই আৰু আপোনালোকৰ ইয়াতে টোটেল ভেকেঞ্চি 26টা আছে অ'পেন কেটেগৰীৰ কাৰণে 5টা OBC কাৰণে 12টা SC কাৰণে ইয়াতে কোনো ধৰণৰ ৰিজাৰ্ভেশ্যন পোষ্ট নাই ST P কাৰণে 7টা ৰিজাৰ্ভেশ্যন পোষ্ট আছে ST Hৰ কাৰণে 2টা আৰু PWBD কাৰণে 3টা পোষ্ট ইয়াতে ৰিজাৰ্ভেশ্যন কৰা দিয়া হৈছে আৰু ইয়াতে আপোনালোকৰ বয়সৰ সময়সীমাসমূহ অ'পেন কেটেগৰীৰ কাৰণে আপোনালোকৰ 40 years OBC কাৰণে 43 years SC কাৰণে 45 years ST PST হিলছৰ কাৰণে 45 years আৰু PWBD কেণ্ডিডেটসকলে 50 yearsলৈকে এপ্লাই কৰিব পাৰিব আৰু ইলিজিবিলিটি ক্ৰাইটেৰিয়া বুলি ক'বলৈ গ'লে আপোনালোকে The candidate must pass the education qualification of class 8 standard and those who have passed SSLC or above shall not be eligible to appear for the said post. The candidate must pass valid employment registration number for the state of Assam. ইয়াতে স্পষ্টকৈ লিখা আছে যে আপোনালোকে ক্লাছ 8 ষ্টেণ্ডাৰ্ড পাছ হ'ব লাগিব আৰু যিসকল কেণ্ডিডেটে হায়াৰ ছেকেণ্ডেৰী বা তাতকৈ ওপৰৰ পৰীক্ষা পাছ কৰিছে তেওঁলোকে এই পোষ্টৰ বাবে এপ্লাই কৰিব নোৱাৰে আৰু দ্বিতীয়তে আপোনালোকৰ এখন ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ যোনটো অসমত ৰেজিষ্ট্ৰেশ্যন কৰা হ'ব লাগিব আৰু ইয়াতে আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো দুটা ষ্টেজত সম্পূৰ্ণ হ'ব প্ৰথম ষ্টেজটো আপোনালোকৰ যোনটো 70 নম্বৰৰ বাবে আপোনালোকৰ OMR বেছড 1.5 ঘণ্টাৰ বাবে এটা এক্সাম হ'ব য'ত নেকি আপোনালোকৰ জেনেৰেল নলেজ কাৰেণ্ট এফেয়াৰ্ছ জেনেৰেল ইংলিছ জেনেৰেল মেথমেটিক্সৰ কুৱেশ্যন থাকিব যোনটো হ'ব আপোনালোকৰ ক্লাছ 8 লেভেল আৰু আছামিজ লেংগুৱেজ প্ৰফিচিয়েঞ্চি আপোনালোকৰ 20 মাৰ্কছৰ বাবে থাকিব আৰু সেই ঠিক একে 20 মাৰ্কছৰ আপোনালোকে 40% মাৰ্কছ পাব লাগিব মানে 8 নম্বৰ পাব লাগিব 20 ভিতৰত আপোনালোকে কোৱালিফাই হ'বৰ কাৰণে আৰু ষ্টেজটো আপোনালোকৰ থাকিব ভাইভাত আপোনালোকৰ থাকিব 20 মাৰ্কছ আৰু ভাইভাত আপোনালোকক 1:5 ৰেচিঅ'ত আপোনালোকক মতা হ'ব আৰু on the basis of the grand total marks obtained by the candidate written test and viva for the final selection will be made আৰু যোনটো আপোনালোকে এক্সাম আৰু ভাইভাত যিমানখিনি নম্বৰ পায় সেই গোটেইখিনি যোগ কৰাৰ পাছত আপোনালোকৰ এখন ফাইনেল চিলেকশ্যন আহিব ইয়াতে এপ্লাই কৰিবলৈ আপোনালোকে ঠিক একেই আপোনালোকে গুৱাহাটী হাইকোৰ্টৰ অফিচিয়েল ৱেবছাইটলৈকে যাব আৰু তাতে আপোনালোকে 9 জানুৱাৰীৰ পৰা এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ এই পোষ্টটোৰ কাৰণে এপ্লিকেশ্যন ফিজ নিৰ্ধাৰিত কৰি দিয়া হৈছে ইয়াতে SC ST PST Hৰ কাৰণে 250 rupees আৰু বাকী যিসকল কেণ্ডিডেট আছে অ'পেন কেটেগৰী আৰু OBC তেওঁলোকে 500 rupees এপ্লিকেশ্যন ফিজ এটা ভৰিব লাগিব ইয়াতে আপোনালোকৰ তলৰে টাৰ্মছ এণ্ড কণ্ডিশ্যনছখিনি আছে এইখিনি ভালদৰে এবাৰ আপোনালোকে চেক কৰি ল'ব পাৰে আজিলৈ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু নিজৰ ফ্ৰেণ্ডছ আৰু ফেমিলিৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ জব ৰিলেটেড বা আপোনালোকৰ এই পৰীক্ষাত আহিবলগীয়া কুৱেশ্যন এইবিলাকৰ লগত জড়িত যিকোনো ভিডিঅ' বাবে আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব আমি ইয়াতে সম্পূৰ্ণ ভিডিঅ'সমূহ আমি ইয়াতে আগবঢ়াম ধন্যবাদ